আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত মই ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে তওবাহৰ নামাজটো সুন্নত নে নফল। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিঅ'টো আপুনি চোৱাৰ পিছত কোনটো নামাজ সুন্নত কোনটো নামাজ নফল আপুনি আৰু আনক সুধিবলগীয়া নহ'ব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি যি দৈনিক 5 ওয়াক্ত নামাজ পঢ়োঁ সেই নামাজবোৰ হৈছে ফৰজ নামাজ। দ্বিতীয়তে হৈছে ঈদৰ নামাজ। ৰমজান ঈদ আৰু কুৰবানী ঈদৰ নামাজটো হৈছে ৱাজিব নামাজ। আৰু তৃতীয়তে হৈছে ৰমজান মাহৰ তাৰাৱিহ নামাজ। এই তাৰাৱিহ নামাজটো হৈছে সুন্নত নামাজ। মনত ৰাখিবা মোৰ মা ভনীসকল, এই নামাজসমূহক বাদে বাকী যিমান নামাজ আছে এই সকলোবোৰ হৈছে নফল নামাজ, যেনে সালাতুত তসবিহ, সালাতুল ওয়াজু, সালাতুল হাজত, সালাতুত তওবা আৰু ইশৰাকৰ নামাজ, শাস্ত্ৰৰ নামাজ, আৱাবিন নামাজ, এই সকলোবোৰ হৈছে নফল নামাজ। এইবোৰ নামাজ পঢ়াৰ ফাইদা কি, এইবোৰ নামাজ কেতিয়া পঢ়িব লাগে আৰু এইবোৰ নামাজ পঢ়িলে কিমান সওৱাব পায় মই পিছৰ ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।